Asinayang mane ki o moromi Asinayang mane bukure morom Tumi jodi buji poa more senaiti Ai pomenang mane ki o moromi Ai pomenang mane hol তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈয়ে যাওঁ ঘনাসতিৰে পাৰত বহি মোৰ জংকি পানৈৰ কথা শুনিবৰ মন যায় হেৰ' কণ্টিলো তোৰ তাৰ কথা শুনিবৰ মন যায় পাপা কেলে মিচিংসকলৰ আলি আলি গান বিহু হৈ আছে নহয় গম নাপায় নেকি ফাগুন মাহ এনেই মন গ'ল আৰু গাই দিলো গানটোকে দে ভালেই কৰিছ এই অসমৰ জাতি জনগোষ্ঠীসকলৰ উৎসৱ অনুষ্ঠানবিলাক অলপ মনত ৰাখিব লাগে ভাল কৰিছ পিছে তোৰ হেৰি নহয় এই পঢ়া শুনাবিলাক কিমান আগবাঢ়িছে ন মইতো পঢ়া শুনা কৰিয়ে আছো পাপা এই হেৰি নহয় তই বাৰু এই বলেশ্বৰ খোৱাক আজি ৰাতিপুৱা লগ পাইছিলি নেকি বাৰু এই তাৰ লগত কথা এটা আছিলে মোৰ এই পাপা দুদিনমান বলেশ্বৰ খুৰাক দেখিয়ে পোৱা নাই মই কেলে লাগেনো ন এই বলেশ্বৰ খুৰাৰ লগত কথা এটা আছিলো এইকেইদিন লগেই পোৱা নাই ঘৰতে সোমাই আছে নে কি জানো পাপা আমাৰচোন স্কুল খুলিলেই তুমিচোন স্কুল খুলিলে চাইকেল এখন আনি দিম বুলি কৈছিলা ক'তা চাইকেল দেখোন অনাই নাই লগৰ নুমলহঁতে চাইকেল লৈ স্কুললৈ আহে মইহে সদায় খোজকাঢ়ি যাবলগীয়া হয় যিমানহে ভৰিকেইটা বিষায় মোৰ ভাগৰ তাকেহে সেইটোকে ভাবি পেলাই তোলৈ চাইকেল এখন আজি আনিম বুলি ভাবিছিলোঁ তাকে বলেশ্বৰ খুৰাক তই লগ পাইছ নেকি সেইটো কাৰণে সুধিছিলোঁ আকৌ কি ক'লা পাপা মোলৈ চাইকেল আনি দিবা মই স্কুললৈ চাইকেল লৈ যাম নিবি যদি বেয়া কৰ মই আৰু আনি দিব নোৱাৰোঁ এইখনেই লাষ্ট একেবাৰে মেট্ৰিক দিয়ালৈকে তই এইখনকে লৈ স্কুললৈ অহা যোৱা কৰিব লাগিব মনত ৰাখিবি কথাটো কিন্তু বেয়া নকৰোঁ পাপা মই ভালকৈ চলাম নহয় এই হেৰি নহয় তই যে চাইকেল চলাম কৈ আছ তই জানো চাইকেল শিকিলি কেনেকৈ চলাবি মই আনি দিয়াৰ পিছত এই পাপা তুমি চিন্তা নকৰিবা মই শিকি ল'ম নহয় ঠিক আছে বাৰু শিকি ল'বি বলেশ্বৰলৈহে ফোন এটা কৰোঁ তাকো লগতে লৈ যাব লাগিব সি আকৌ সেই চোৱা চিতা বা দাৰ দম কৰাত ভাল আকৌ মানুহটো পাপা কৰা সোনকালে চাইকেল আনিবলৈ যাবই লাগে আৰু হেল্ল' বলেশ্বৰ ক'ত আছা হে এই আজৰি হৈ আছা নে এই হেৰি হ'ল এই আমাৰ কণ্টিললৈ চাইকেল এখন আনোগৈ বুলি ভাবিছোঁ তাকে তোমাকে লগত লৈ যাওঁ বুলি ভাবিছোঁ তুমি চাই চিতি দিব পাৰিবা দৰ দাম কৰাটো তুমিতো ভালেই আৰু হয় নেকি ঠিক আছে তুমি আহা তেতিয়া সোনকালে ওলাই কৰি আমি ওলাইছোৱে আৰু হেৰি ময়ো যাম আকৌ পাপা তোমালোকৰ লগতে আকৌ মই চাই কৰি আনিব লাগিব তোমালোকে ভালকৈ পচন্দ কৰিব নোৱাৰিবা নহয় এই বেটা তই মোক শিকাব নালাগে কেনেকুৱা চাইকেল আনিব লাগে মই আৰু বলেশ্বৰে যাম তই যাব নালাগে আমাৰ লগত নহ'ব মই যামেই হ'ব যাবি তই ভাত পানী খাই কৰি সোনকালে ওলা নহ'লে দেৰি হ'বগৈ দেৰি কৰিলে কিন্তু থাকি যাবি কৈ দিছোঁ এতিয়া মই মাৰৰ কথাটো কওঁগৈ তই ওলা সোনকালে মইতো ওলাই আছোঁ পাপা তুমিহে ওলোৱাগৈ মোক আকৌ কিন্তু দামী চাইকেল লাগিব তাত গৈ আকৌ সস্তীয়া এখন কিনি আনিলে নহ'ব কৈ দিছোঁ এতিয়া হ'ব দোকান পাই লওঁগৈচোন এই পাপা আমি যাওঁগৈ নহ'লে ব'লা বলেশ্বৰ খুৰা ইমান দেৰি কৰিছে আৰু মোৰ যে একদম চাইকেল চলাওঁ লাগিয়ে আছে দেৰি কৰিলে দোকানো বন্ধ কৰি দিব এইটো আহিব তই এইখিনিতে অকণমান বহিয়া এই পাপা এতিয়া বহি থাকিবলৈ সময় নাই মোৰ যে বহুত চাইকেল চলাওঁ লাগি আছে এই বলেশ্বৰ খুৰাটোৱে ইমানো কেলে দেৰি কৰিছে আকৌ ফোন এটা কৰাচোন তুমি পাবহি এতিয়া ইমানো লৰালৰি কৰিবলৈ কি দৰকাৰটো পৰিছে দিনটো আছেই এনেও দোকান 7-8টা বজালৈকে খুলিব সন্ধিয়া হ'লেও মোৰ যে একদম চলাওঁ লাগি আছে কৈতো বলেশ্বৰ পালেহি পালেহি আকৌ বলেশ্বৰ খুৰা ৰৈ আমনি লগাই দিলে দেই এই বলেশ্বৰ তুমি ইমান দেৰি কৰিলা সোনকালে আহিম বুলি কৈ পেলাই
নক'ব আৰু ককাই, বৰলা মানুহ জানেই আৰু কিমান কাম ঘৰত। আহোঁ বুলিচোন আহিবই নোৱাৰে। পিছে হেৰি নহয়, ইমান দূৰ কি খোজকাঢ়িয়ে যাব নে কিনো? কেলৈ গাড়ী এখন ভাড়া কৰিব লাগিছিলে আকৌ। এই কথা পিছত পাতিবা, ব'লা ব'লা এতিয়া। আহাহে, কিমান কণনো দূৰ? খোজকাঢ়িয়ে যাওঁ পামগৈ আৰু। আগতেতো আমি কিমান দূৰ দূৰ খোজকাঢ়ি যাওঁ, একো হিচাপেই নাই। এতিয়াহে যেনিবা গাড়ী ঘোৰা হৈছে। আপুনি বৰ চেপেটা দেই। পইচানো কিমান কি টকা খৰচ হয়, গাড়ী এখনকে লৈ যাব পাৰিলোহেঁতেন। ব'লক তেতিয়া খোজকাঢ়িয়ে যাওঁ আৰু। ব'লা ব'লা, সোনকালে যাব লাগে। ভলকা ককাই, এইখনতে ভাল ভাল চাইকেল আছেচোন। ইয়াতে চাওঁ ৰ'ব। দোকানীজন ক'ত গ'ল জানো? ঐ কণ্টিলো, তই ইয়াতে পচন্দ কৰ, বৰ ধুনীয়া ধুনীয়া চাইকেল ৰাখে ইয়াত, গম পাইছ নাই? বহুত মস্তি চাইকেল পাই যাম আমি ইয়াতে। হয়তো ইয়াতেই বৰ ধুনীয়া চাইকেল ৰাখিছে দেই এওঁলোকে। বলেশ্বৰ, তুমি দোকানীজনক মাতাচোন। কণ্টিলো, তই ইয়াতে পচন্দ কৰ, ইমান ঘূৰি নুফুৰো আৰু। ইয়াতে চাহ পচন্দ কৰ, এখন লৈ যাওঁ ঘৰলৈ আৰু। নহ'ব দেই পাপা, মোক কিন্তু এই পাপুৰ নিচিনা ভাল ৰেঞ্জাৰ চাইকেল লাগিব। ইয়াত ভাল ৰেঞ্জাৰ চাইকেল দেখাই নাইচোন। যিটি এখন কিনি লৈ নাযাওঁ, কিন্তু মই এতিয়াই কৈ দিছোঁ, মোক ভাল চাইকেল লাগিব। এইটো তই দেখাই নাই নেকি? ইমান ভাল ভাল চাইকেল ইয়াত ৰাখি থৈছে। ইয়াৰে এখন পচন্দ কৰ, ইয়াৰে এখন লৈ যাওঁ। হয় আকৌ, কিমান ধুনীয়া ধুনীয়া চাইকেল ৰাখি থৈছে, দেখা নাই তই? ইয়াৰে এখন পচন্দ কৰ। মোক এইকেইখন নালাগে দেই, মোৰ অলপো পচন্দ হোৱা নাই। মোক ইয়াতকৈ ভাল লাগিব, বেলেগ এখনত চাওঁগৈ ব'লা। দাদা, চাইকেল চাব ন? চাওক ইয়াতে একদম বহুত মস্তি মস্তি চাইকেল আছে। যেনেকুৱা দামৰ লাগে তেনেকুৱাই পাই যাব। পচন্দ কৰক আৰু লৈ যাওক, একদম সস্তাত পাব। খুৰা, অলপ দামী ভাল চাইকেল দেখুৱাওকচোন, ৰেঞ্জাৰ চাইকেল দেখুৱাওক। ভাইটি, ৰ'বা আনি আছোঁ। তোমাৰতো পচন্দ হৈ যাব না? একদম সস্তা আছে, লৈ যাব পাৰিবা। ৰ'বা, চলাই ভাল পাবা। কিবা বেয়া হ'লে লৈ আনিবা, কোনো ঠিক কৰি দিম আমি। ভাইটি, এইটো চাইকেল লোৱা, একদম চলাই ভাল পাবা। 2টা 3টা 4টা 5টা যিমান উঠিব পাৰা, একো প্ৰব্লেম নাই। এইটো একদম সস্তা আছে, লৈ যাব পাৰা। একদম চলাই মস্তি পাবা আৰু। মা, আমাক 6টা 5টা উঠা চাইকেল নালাগে দেই। আমাক এটা উঠা চাইকেল হ'লেও হ'ব। নে ককাই কি কোৱা? হয় আকৌ, পিছে এইখনৰ দাম বা কিমান? দাদা, এইটো চাইকেলৰ দাম একেবাৰে সস্তা আছে। আপুনি ইমান চিন্তা কৰিছে নহয়। এইটো মাত্ৰ 19,999 ৰুপিজ আছে। একেবাৰে সস্তা আছে, লৈ যাওক। ভাল পাব চলাই না। কি? এইখনৰ দাম 19,999 টকা? বাপৰে, ইমান দামী চাইকেল। মই নোৱাৰোঁ দেই লৈ দিব এইখন। মইতো এইখন সপোনতো দেখা নাই, ইমান দামী চাইকেল। বেলেগ দেখুওৱা, অলপ সস্তীয়া দেখুওৱা। ভাইটিৰ ভাগৰ পচন্দ হৈছে চাগে, এইখনকে লৈ লওক। চলাই ভাল পাব, মই কৈছোঁ না। খুৰা, বেলেগ এখন দেখুৱাওকচোন চাইকেল, আৰু চাওঁ। মা, এইখন পচন্দ হোৱা নাই দেই। বেলেগ এখন দেখুৱাওকচোন। ভাইটি, এইটো চাইকেল লোৱা, একেবাৰে সস্তা আছে। এইটো লোৱাটো কাষ্টমাৰ ধেৰ আছে একদম। তুমি চলাই ভাল পাবা। খুৰা, এইখনৰ দাম কিমান? ভাইটি, এইখন একেবাৰে সস্তা আছে, লৈ যোৱা। এইখন একদম কাষ্টমাৰ বেছি আছে এইখনৰ। তুমি চলাই ভাল পাবা, এইখনকে লৈ যোৱা। পিছে দামটো এইখনৰ বা কিমান? এই চাইকেলটো একেবাৰে সস্তা আছে, চলাই ভাল পাব। মই কৈছোঁ না, একদম সস্তা আছে। এইটো 9,999 ৰুপিজ আছে অনলি। কণ্টিলো, এইখনকে লৈ যাওঁ নহ'লে, গম পাইছ? বলেশ্বৰ খুৰা, মোৰ কিন্তু এইখন অলপো পচন্দ হোৱা নাই। কিবা ছোৱালীয়ে চলোৱা চাইকেলৰ নিচিনাহে লাগিছে। বেলেগ এখন চাওঁ নহ'লে। হেৰি কৰোঁ নহ'লে ককাই, বেলেগ এখন দোকানতে আমি চাওঁগৈ, বলক নহ'লে। ভাইটি, কিহৰ চিন্তা কৰিছা হে? ইয়াতে ধেৰ চাইকেল আছে। তোমাক যেনেকুৱা লাগে তেনেকুৱা আনি দিম। ৰ'বা, আৰু বহুত মডেল চাইকেল আছে। ৰ'বা, দেখুৱাইছোতো। পিতাই, তোৰ এইখন সস্তীয়া দেখি পচন্দেই হোৱা নাই। দোকানী, বেলেগ এখনকে দেখুৱাচোন। ভাইটি, এইখন চোৱা, এইখনতো পচন্দ হ'বই তোমাৰ আৰু। পাপা, এইখন কিন্তু মোৰ পচন্দ হৈছে। এইখন লাগিবই কিন্তু দেই মোক। ককাই, এইখন কিন্তু বেয়া লগা নাই দেই। এইখনকে লৈ যাওঁ নহ'লে। হয় নেকি? তহঁতৰ পচন্দ হৈছে যদি ল আৰু তেতিয়াহ'লে। পিছে দামটো বা কিমান? দাদা, এইটো বৰ বেছি দাম নহয়। ভাইটিৰো পচন্দ হৈছে। এইটো মাত্ৰ 16,000 দিব আৰু। একদম চলাই ভাল পাব, লৈ যাওক এইটো। কি? 16,000? এইখন চাইকেলৰ দাম 16,000? পাপা, যিমান দাম হ'লেও মোক কিন্তু এইখন লাগিবই। মোৰ পচন্দ হৈছে। বেটা, তোৰ পচন্দ হ'লে নহ'ব নহয়। দেখিছ নাই কিমান জুইছে দাম। এই লোহা কেইটুকুৰাও ইমান দাম নে বাৰু? মা, ইমান দাম নে বাৰু? চিনাকি মানুহে আছে আৰু। কিবা এটা কম বেছ কৰিম আৰু, লৈ যাওক এইখন। পিছে দাদা, এইখন কিমান টকাত দিব পাৰিব?
15,000 দিব আৰু লৈ যাওক। ভাইটিৰো পচন্দ হৈছে। সেই ইমান দিব নোৱাৰি দেই 15,000। অ' দোকানীটা 10,000 যদি পাৰে দিয়ক আৰু। এই ভাইটি 10,000 নোৱাৰি দেই। 15,000 কিনাই আছে আমি। কিনা দামতেতো আপোনালোকক দিছোঁ না। অ' দোকানী খোৱা পাৰিব নেকি চাওকচোন। এই ভাইটি নোৱাৰোঁ 10,000 টকাত। এই পাৰিবা নেকি 10,000 টকাত চোৱাচোন। এই দাদা বিশ্বাস কৰক, এইটো 10,000 টকাত দিব নোৱাৰি। হেৰি কৰক, এই 12,000 টকা দিয়ক আৰু লৈ যাওক আৰু। প্ৰথম কাষ্টমাৰ আছেতো সেইকাৰণে দি দিছোঁ আৰু। হে ৰাবলেশ্বৰ, কি কৰোঁ? এই তাকেহে ককাই কি কৰা যায় বাৰু। এই হেৰি কৰক, এই 12,000তে লৈ লওঁ। চাইকেলখনো পচন্দ হৈছে। 12,000 দিবই লাগিব ন? এটকাও কম নহয়। গম পাইছে, এই কেঁচা তামোল বিকি পেলাই এই 12,000 টকা গোটাই থৈছিলোঁ। হেৰি কৰক, এই আমাক চাহ খাবলৈ কিবা এটা দিব আৰু। এই দাদা আপুনি চিন্তা নকৰিব, চাহে খাব ন? ৰ'ব এই চাইকেলখন ঠিক কৰালৈকে আমি চাহটো খাই আহোঁগৈ। হৰি, ঐ হৰি, এই চাইকেলখন অলপ ঠিক কৰি দে। আমি এই ওচৰৰ দোকানতে চাহটো খাই আহোঁগৈ। হে ৰাবলেশ্বৰ, সেই ব'লাহে, একেবাৰে ডিঙি শুকাই গৈছেগৈ। ব'লা ডিঙিটো অকণমান তিয়াই লওঁগৈ। ব'লা ব'লা ভাইটি, একেবাৰে ওচৰতে আছে। এইখন যে দেখিছা তাতে খামগৈ ব'লা।